মিয়া সমাজে কৈ আছে আমি ভাৰতীয় ভাৰতীয় হামিদাই কৈ গ'ল যে এইবিলাক বাংলাদেশী হ'লেও তেওঁলোকক জাগা দিব লাগে তাৰমানে আমি আজিলৈকে সকলো মিয়া কেতিয়াও বাংলাদেশী বুলি কোৱা নাই কিন্তু হামিদাইটো সবকে কৈ থৈ গ'ল গতিকে এই অজিত ভূঞা বা এই কি আছে লুৰিন গগৈ অজিত ভূঞা কি এইবিলাক আছে নাম হিৰেন ইহঁতৰ ঘোঁৰাত যোনে উঠিব উঠাজনৰ এক্সিডেণ্ট আগত হ'ব চক এই মানুহগৰাকীক কোনে মাতি আনিছিলে অজিত ভূঞাই মাতি আনিছিলে এই মানুহগৰাকীক মাতি অনাটো ভুল হৈছে বুলি অজিত ভূঞাই ক্ষমা খুজিছে নেকি অজিত ভূঞাই চাফাইহে দি আছে বিজেপি অযথা কি হস্তক্ষেপ কৰিব লাগে তেওঁতো কোৱা কথাখিনি ৰাইজে নিজে শুনিছে এইটোতো বিজেপিয়ে বনাই কোৱা নাই বোলে তেওঁ কোৱা নাই বিজেপিয়ে মিছা টেপ এটা খুলি দিছে বা অডিঅ' ৰেকৰ্ডিং মিছা দিছে তেতিয়াহে বিজেপিৰ গাত দোষ আজিলৈকেতো হামিদাই কোৱা নাই যে এইখিনি কথা মই কোৱা নাই বুলি গতিকে বিজেপিৰ দোষ কেনেকৈ হ'ল তেওঁ কৈছে যে ইয়াত আমি ৰক্ষণাবেক্ষণ দিব লাগে ইয়াৰ মিয়া মানুহখিনিয়ে কৈ আছে আমি বাংলাদেশী নহয় তেওঁ সবকে বাংলাদেশী বনাই থৈ গ'ল হয়নে নহয় গতিকে মোৰ মতেদি হামিদাক অকল আমিয়ে বিৰোধিতা কৰিব নালাগে অজিত ভূঞাক আমিয়ে বিৰোধিতা কৰিব নালাগে নিয়মমতে হামিদাক বেছি বিৰোধিতা অজিত ভূঞা আৰু মিয়া সমাজেহে কৰিব লাগে মিয়া সমাজে কৈ আছে আমি ভাৰতীয় ভাৰতীয় হামিদাই কৈ গ'ল যে এইবিলাক বাংলাদেশী হ'লেও তেওঁলোকক জাগা দিব লাগে তাৰমানে আমি আজিলৈকে সকলো মিয়া কেতিয়াও বাংলাদেশী বুলি কোৱা নাই কিন্তু হামিদাইটো সবকে কৈ থৈ গ'ল গতিকে এই অজিত ভূঞা বা এই কি আছে লুৰিন গগৈ অজিত ভূঞা কি এইবিলাক আছে নাম হিৰেন ইহঁতৰ ঘোঁৰাত যোনে উঠিব উঠাজনৰ এক্সিডেণ্ট আগত হ'ব মিয়া সমাজে কৈ আছে আমি ভাৰতীয় ভাৰতীয় হামিদাই কৈ গ'ল যে এইবিলাক বাংলাদেশী হ'লেও তেওঁলোকক জাগা দিব লাগে তাৰমানে আমি আজিলৈকে সকলো মিয়া কেতিয়াও বাংলাদেশী বুলি কোৱা নাই কিন্তু হামিদাইটো সবকে কৈ থৈ গ'ল গতিকে এই অজিত ভূঞা বা এই কি আছে লুৰিন গগৈ অজিত ভূঞা কি এইবিলাক আছে নাম হিৰেন ইহঁতৰ ঘোঁৰাত যোনে উঠিব উঠাজনৰ এক্সিডেণ্ট আগত হ'ব চক এই মানুহগৰাকীক কোনে মাতি আনিছিলে অজিত ভূঞাই মাতি আনিছিলে এই মানুহগৰাকীক মাতি অনাটো ভুল হৈছে বুলি অজিত ভূঞাই ক্ষমা খুজিছে নেকি অজিত ভূঞাই চাফাইহে দি আছে বিজেপি অযথা কি হস্তক্ষেপ কৰিব লাগে তেওঁতো কোৱা কথাখিনি ৰাইজে নিজে শুনিছে এইটোতো বিজেপিয়ে বনাই কোৱা নাই বোলে তেওঁ কোৱা নাই বিজেপিয়ে মিছা টেপ এটা খুলি দিছে বা অডিঅ' ৰেকৰ্ডিং মিছা দিছে তেতিয়াহে বিজেপিৰ গাত দোষ আজিলৈকেতো হামিদাই কোৱা নাই যে এইখিনি কথা মই কোৱা নাই বুলি গতিকে বিজেপিৰ দোষ কেনেকৈ হ'ল তেওঁ কৈছে যে ইয়াত আমি ৰক্ষণাবেক্ষণ দিব লাগে ইয়াৰ মিয়া মানুহখিনিয়ে কৈ আছে আমি বাংলাদেশী নহয় তেওঁ সবকে বাংলাদেশী বনাই থৈ গ'ল হয়নে নহয় গতিকে মোৰ মতেদি হামিদাক অকল আমিয়ে বিৰোধিতা কৰিব নালাগে অজিত ভূঞাক আমিয়ে বিৰোধিতা কৰিব নালাগে নিয়মমতে হামিদাক বেছি বিৰোধিতা অজিত ভূঞা আৰু মিয়া সমাজেহে কৰিব লাগে মিয়া সমাজে কৈ আছে আমি ভাৰতীয় ভাৰতীয় হামিদাই কৈ গ'ল যে এইবিলাক বাংলাদেশী হ'লেও তেওঁলোকক জাগা দিব লাগে তাৰমানে আমি আজিলৈকে সকলো মিয়া কেতিয়াও বাংলাদেশী বুলি কোৱা নাই কিন্তু হামিদাইটো সবকে কৈ থৈ গ'ল গতিকে এই অজিত ভূঞা বা এই কি আছে লুৰিন গগৈ অজিত ভূঞা কি এইবিলাক আছে নাম হিৰেন ইহঁতৰ ঘোঁৰাত যোনে উঠিব উঠাজনৰ এক্সিডেণ্ট আগত হ'ব